আকৌ আহিলোঁ মই পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেল। তো গাইজ মই এতিয়া আধা ৰাস্তাৰ পৰাহে ভিডিঅ' আৰম্ভ কৰিলোঁ। দুপৰীয়াৰ পৰা মই এতিয়া যাই আছোঁ এখন ধুনীয়া ঠাইত, এনেকুৱা জেগা আছে তাতে আমি তাতে যাই আছোঁ। এতিয়া তাতে কি আছে কি নাই গোটাই দেখাবলৈ চেষ্টা কৰিম আপোনালোকৰ কাৰণে। এতিয়া চাই থাকক শেষলৈকে ভিডিঅ'খন। আমি যোৱা জেগাখনৰ নামটো পিছত কৈ দিম, দেখুৱাই দিম লাহেকৈ। এতিয়া ভিডিঅ'খন চাই থাকক শেষলৈকে। আমি আছোঁ বৰ্তমান দামৰা পাৰ হ'লৈ। আমাৰ লগত আছে 10জন, 5টা বাইক, দুজনকৈ যাই আছোঁ আমি। তেখেতসকল আগতে গৈছে, আমি অলপ পিছত আছিল। চাব পাৰে এইবিলাক আগত যাই আছে। গাড়ী বাইক চলাবলৈতো বহুত ভাল লাগে ইয়াত, কাৰণ ৰাস্তাখনটো পুৰা ফাটাফাটি আছে। ৰাস্তাখন কোনো বেয়া নাই, কোনো গাদা খুদা নাই, সেইকাৰণে বহুত ভাল লাগে গাড়ী চলাবলৈতো। কিন্তু টাৰ্ণিংখনহে বেছি, তাৰপৰা মেঘালয় মেঘালয়ৰ কাৰণে টাৰ্ণিংখন বেছি থাকে। পাহাৰৰ ওপৰহে যাব লাগে। চাওক বিষখন কেনেকা আৰু টাৰ্ণিংখন কেনেকা, তো চাই থাকিব শেষলৈকে। গাঁওখনৰ নামটোতো নাজানে, আমি যাব লাগে যাই আছোঁ। গাঁওখনৰ নাম কি কয় কি নকয় একো গম নাপায়। চাইনবোৰ্ডটো নাই, চাইনবোৰ্ড আছিল দেখাবলৈ সময় নহ'ল, দেখিব নাপালোঁ। আমি জেগাটো বহুত ঠিকে আছে, ভালে আছে, কিন্তু ৰাস্তা বহুত ফুৰিলোঁ আজি দিনবোৰ। তো চাই থাকক শেষলৈকে, এনেকুৱা জেগা দেখুৱাই দিম আপোনালোকক, তো চাই থাকিব। ইমান সুন্দৰ, আহিলে যাবলৈ মন নালাগিব। ইয়াতে অলপ জিৰাবলৈ, ভিউখন চাবলৈ কাৰণে অলপ ৰখিলোঁ 5 মিনিট মানে। চাওক ভিউখন কেনেকা, জেগাখন কেনেকা চাওক। Taring pabrik Pak sedih. Kejar. আমাৰ হাৱা বতাহ কাৰণে বস্তু খোলা নকৰিব পাৰে, তো বেয়া নাপাবি, কাৰণ মাইক চাইক লোৱা নাই। ইয়াতে কৰি চালোঁ আৰু আগত যাব লাগে বোলে। এইটোতে যাই আছিল, কিন্তু ঘূৰি আছে। আমি কিমান দূৰ আছে। রাস্তা দুইটা আছে বোলে, রাস্তাটো ভিউ চাও, ভিউ
মজা লাগিছে মজা জায়গা বাপরে বাপ খাটরা ভিউ খাটরা ভিউ দেই দেখলে বহুত ধুনীয়া লাগিছে বাবা ঘূৰি খাটৰা বহুত মজা আৰু অলপ দেখুৱাই দিম ৰ'বা এতিয়াহে পাই গ'লো ৰে আমি বাবা আহি বিচাৰি ইমান দিন বিচাৰি আছিল পোৱাই নাছিল কিমান পাহাৰৰ ওপৰত পৰা বাপৰে বাপ চাও কিমান মানুহ কেনেকা জাগাটো দেখা এতিয়া নেদেখক পিছৰে দেখাম দেই যেতিয়া আমি তলত যাই পাই মানুহ ভিৰ তামান খাটৰা লক্ষণ হ্যাঁ নাচতা শেষ খরচকে নিয়ে আবাস নাই তা আমি না করে দিলাম কি কই আছে রে শুনাই নাপায় পুরা জাম সো ফটাফট ang pinto ko tingkarhin এইফালে ক'ত যায় ৰে ৰাস্তাই নাই ও মাই গড পাই গ'ল এলেকা ঠাই পাই গ'ল আমি পাই গ'ল খাটাৰনাক ৱাটাৰফল ইমান ডাঙৰ চাব পাৰে আপোনালোকে পুৰা ফাটাফাটি দেই বহুত মানুহ আছে বহুত বাপৰে বাপ চাওক দেখুৱাই দি আছো ওচৰত লৈ না ওচৰত যাই দেখুৱাইছো ৰ'বা Kalau di arah kami Sallang Maghalaya Waterfall di Maghalaya Khasi Waterfall ইয়াৰ পৰা যাবলৈ মনে হয় ইমান ঠাণ্ডা লাগে আৰু ইমান পানী পৰাছিল পানী পৰাৰ নিয়ৰ নিচিনা পানীকণ চাওঁতে কেনেকুৱা বগা আহি আছে চাব পৰা কেনেকুৱা বহুত মজা লাগিছে দেই আহি চাবলৈ আহি না চাই থাকিব চাওক ও মাই গড মানুহ বহুত আছে মানুহবিলাকো কৰ মানুহ একো নাই পৰা আছে এতিয়া আমিতো বহুত দূৰ আমাৰ খোৱা বোৱা এতিয়া যাই আছো আমি ঘৰলৈ যাওঁ আৰু বহুত টাইম লাগিব দে এতিয়াও বহুত দূৰ হয় তাৰ কাৰণে এতিয়া যাব লাগিব ফটাফট নহ'লে ৰাতি হৈ যাব পুৰা ইমান দূৰত আহিছে এই আটা চুংমনি কাই চালঙত আহিছোঁ চালঙৰ ৱাটাৰফল চাবলৈ ইমান ডাঙৰ ৱাটাৰফল চাবলৈ এতিয়াও দেখা নাছিল মই কেনেকুৱা
ইমান ডাঙৰ ৱাটাৰফল এটা প্ৰথমবাৰ দেখা পাই আছোঁ মই বহুত ভাল লাগিছে দে আজি আহিনা আৰু বেলেগ জায়গা গৈছিল সব সেইটো কেঞ্চেল হৈ গ'ল ফকতীয়া জাগাই দেখা নাপাওঁ চালা সেইটো কাৰণে ইয়াতে সোমাই গ'লোঁ চাওক জাগা কোনোবা আহিবা চালা আহি যাবি একবাৰ চাই যাবি বহুত ভাল লাগে দে পানী পানী বহুত ভাগৰ লাগিছে যে ওপৰত ৰাখাটা ইমান মানুহ জিৰাই আছে চাওক ইয়ো স্কেল উঠিব নাপাল তাত তলৰ পৰা ভিউ চাওক এইফালে যাব লাগে ৰাস্তা চাওক সেই তলতে চাব লাগে বহুত ধুনীয়া চাওক কিমান মানুহ আছে বহুত মানুহ আছে এতিয়া বাপৰে বাপ এইটো ৰাস্তা এইফালে পানী চাওক এতিয়া ঝৰ্ণা হয় ইয়াৰ পানীয়ে তাতে যায় কিন্তু ৰাস্তা ভাগৰ লাগি যায় চাওক ঘৰত এতিয়া না কি ভাগৰ লগা নাই হা কেনেকুৱা লাগিছে চাই হা আলু ভৰ্তা আগত ক'ত গৈছিল শেষ দেখাই নাপাল জাগাতে না বিশ্রাম বেচারা বাপরে নদী নহয় ঝৰ্ণা পানীটো ইয়াৰ পৰাই যায় তাতে ৱাটাৰফলত ইয়াৰ পৰাই চাওক পানী কিমান ডাল আমি এতিয়া থৈছোঁ গাড়ী পাৰ্কিং তাৰ পৰা আহিব লাগে 500-600 কিলোমিটাৰ 500-600 মিটাৰমান আহিব লাগে বাবা চাওক আহি ৰাস্তাখন চাওক কেনেকুৱা না এই আমাৰ জোন নম্বৰ 1 বহুত মানুহ আছে দেই এতিয়াও বাপৰে চাওক আহি আছে যাই আছে এতিয়াও মানুহটো কমা নাই চাওক বাপৰে বাপ পানী আৰু পাৰ্কিং থৈছে সেইবাৰে এইটো ওপৰত পাৰ্কিংখন চুইচ বনাই আছে নেকি গাড়ী পাৰ্কিং চাওক ইয়াতে কিমান মানুহ আহি আছে যাই আছে বাপৰে বাপ সব পাৰ্কিং ইয়াতে আমি ইয়াতে থৈছোঁ এতিয়া লৈ যাম আৰু